हेलो बंधु बान्धवসকল वेलकम टू आवर यूट्यूब चैनल टिया जब तो है बंधु बान्धवসকল অসম পুলিচ ফালৰ পৰা আৰু নতুনকৈ পদ মুকলি কৰিলে কাৰণ যিসকলে ভাবি আছিল যে আমাৰ এবি পদ কেতিয়া আহিব তো ফাইনালি আপোনালোকৰ বাবে এবি পদ মুকলি হ'ল আৰু এই পদসমূহ যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তো ইয়াতে আপোনালোকৰ হাইট কিমান লাগিব চেছ কিমান লাগিব আৰু কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ সবিশেষ আপোনালোকে গম পাব যদিহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকে কাৰণ এইটো আপোনালোক সোণালী সুযোগ কাৰণ চাওক বহুতে আপোনালোকে অপেক্ষা কৰি আছে যে এবি পদ কেতিয়া আহিব তো ফাইনালি আপোনালোকৰ আহি গ'ল যেহেতু এবিৰ পদ তো এইটো মানে উপপৰিষদৰ পদ আপোনালোকৰ আসাম পুলিচ এবি কনষ্টেবল তো নিশ্চয়কৈ আপোনালোকক সম্পূৰ্ণ সবিশেষ জনাই আছোঁ আৰু এইখিনিতে যদি আপোনালোকে আমাৰ চেনেল নতুনকৈ ভিজিট কৰি আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তো নিশ্চয়কৈ হয় বন্ধু বান্ধৱসকল তো এইটো হৈছে জব এলাৰ্ট যিটো ফাৰ্ষ্ট ৱেবছাইট তো ইয়াতে আপোনালোকে দেখিব পাৰিছে যিটো আমাৰ আসাম পুলিচ এবি এছআই যিটো আমাৰ এছআইৰ পদ ওলাইছে এবিৰ আপোনালোকৰ যিটো কামাণ্ডো বেটেলিয়নৰ ফালৰ পৰা আপোনালোক পদ মুকলি কৰি দিছিলে তাতে আপোনালোকৰ এইটো এছআই কামাণ্ডোৰ পদ ওলাইছে যিটো এবি ফালৰ পৰা আৰু ইয়াতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব যিটো আমাৰ ইয়াতে দেখিছে আপোনালোকৰ লাষ্ট ডেট আপোনালোকে দেখিছে ইয়াতে 22 তাৰিখ 2 মাহে আপোনালোকৰ লাষ্ট ডেট তো 22 তাৰিখলৈকে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব আৰু তললৈ স্ক্ৰল ডাউন কৰিছোঁ যিটো আমাৰ এবি ইয়াত দেখিছে যিটো এবি এছআই আপোনালোকৰ সাব ইন্সপেক্টৰ আপোনালোকৰ এইটো পদ আৰু আপোনালোকৰ যিটো টোটেল পোষ্ট ইয়াতে দেখিব পাৰিছে যিটো 42টা টোটেল পোষ্ট থাকিব আৰু দুটা পোষ্ট আপোনালোকৰ ৰিজাৰ্ভত থাকিব কাৰণ এই দুটা পোষ্ট হৈছে আপোনালোকৰ যিটো আমাৰ স্পৰ্টছ আছে তো স্পৰ্টছৰ বাবে আপোনালোকৰ দুটা পোষ্ট ইয়াতে ৰিজাৰ্ভত থাকিব আৰু জেনেৰেলৰ বাবে আপোনালোকে 40টা আপোনালোকৰ পোষ্ট ইয়াতে দেখিব পাৰিব আৰু এতিয়া এজ লিমিটৰ কথা হৈছে আপোনালোকৰ 20ৰ পৰা আপোনালোকৰ 24 লৈকে আপোনালোকৰ এজ লিমিট ইয়াত থাকিব আৰু এই পদসমূহৰ যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তো তেনেহ'লে আপোনালোকৰ প্ৰয়োজনীয় কিছুমান নথিপত্ৰ মানে আপোনালোকে যিহেতু ইয়াত দেখিছে অসমৰ হ'ব লাগিব আৰু ইয়াতে যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অফিচৰ এখন আছে কাৰ্ড সেইখন থাকিব লাগিব আৰু আপোনালোকে অসমীয়া ভালদৰে ক'ব পৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে তললৈ স্ক্ৰল ডাউন কৰিছোঁ যিটো আমাৰ হাইট লাগিব 167 চেণ্টিমিটাৰ আৰু ফিমেলৰ বাবে 162 চেণ্টিমিটাৰ তেনেদৰে আপোনালোকৰ হাইট লাগিব আৰু চেষ্টটো 85 90 আপোনালোকৰ ইয়াতে চেষ্ট লাগিব আৰু ইয়াতে যিটো আপোনালোকে দেখিছে যিটো ফিজিকেল টেষ্ট আপোনালোকে দেখিছে 80 মাৰ্কৰ আপোনাৰ ফিজিকেল টেষ্ট আৰু ফিমেলৰ বাবে আপোনাৰ 60 মাৰ্কৰ হ'ব তো এইখিনি আছিলে তো যদিহে আপোনালোকে এই পদসমূহ এপ্লাই কৰিব বিচাৰে নিশ্চয়কৈ কৰিব পাৰিব আজিলৈ এইখিনি জয় হিন্দ বন্দে মাতৰম জয় অসম